হাই ফ্ৰেণ্ডছ, হেপী বিহু। আমাৰ ঘৰৰ ওচৰতে এখন বিহু অনুষ্ঠান হৈ আছে, তালৈ গৈ আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তাতে কিছুমান গেমছ হ'ব, গেমছকেইটা দেখুৱাম বাৰু। আশা কৰিছোঁ এই ভিডিঅ'টো চাই ভাল পায়। অলপমান দেখুৱাই দিছোঁ। এয়া মিউজিকেল চেয়াৰ প্ৰতিযোগিতা হৈ আছে। বেজীত খুটা ভৰোৱা দৌৰ হৈছে। এয়া জীয়ৰী বোৱাৰী সকলোৱে মিলি পানী পাৰ খেলি আছে। দৌৰি গ'ল যোনে প্ৰথম হাতেৰে নোচোৱাকৈ মুখেৰে চকলেট কামুৰি আনিব। খেলৰ পিছতে বিহুৰ অনুষ্ঠান আৰম্ভ হৈছে। কণমানিজনীও গান গাব। কণমান আভিজ্ঞতাৰ নমন দাসক আমি বহু ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমন দাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। জোৰে হাতে বহি নমন দাসক আশীৰ্বাদ দিয়ক। এবার আমরা আছি বৰুণ বৰুৱাই গীতৰ গাবন। বৰুণ বৰুৱা
ভাস্কৰী দাস ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিহু ধুনীয়াকৈ নাচি আছে, আমাৰ মাজত সকলো সময়তে সহযোগ কৰি আছে। আজি দিনটোৰ ভাগতে দেখা পাইছোঁ। এয়া হৈছে আমাৰ মৰমৰ ভাতৃ ভাস্কৰ বৰুৱা। ভাস্কৰ বৰুৱাক এখন ফুলাম গামোচাৰে বিহুৰ ওলগ যাচিব, বিহুৰ শুভেচ্ছা যাচিব, লগতে সমূহ ৰাইজক হাত চাপৰি আশীৰ্বাদ জনাবলৈ অনুৰোধ জনাম, যাতে আমাৰ লগত এনেদৰে সদায় নাচি বাগি থাকিব পাৰে, তেওঁ সুস্থ শৰীৰ লৈ আহিব পাৰে, তাৰ বাবে কামনা কৰিছোঁ। এয়া ভাস্কৰ বৰুৱাক এখন ফুলাম গামোচা শুভেচ্ছা যাচিব যুৱ মঞ্চৰ হৈ মনোজ গগৈদেৱে। ধন্যবাদ। এয়া অহৰ্ষিতা বৰদলৈ। আমাৰ আইতাহঁতে নাচি আছে। হাঁহি ফূৰ্তি ধেমালি মাজৰে